আজি ওলালো এভাগ থানলৈ যাওঁ বুলি। মই এনেকুৱা এটা এলেহুৱা জীৱ যিয়ে ভিডিঅ' বনাওঁ কিন্তু এডিট কৰা এলাহত ভিডিঅ' মই নেৰোঁ আৰু কেতিয়াবা আকৌ ভিডিঅ' বনাবলৈ একো কণ্টেণ্ট বিচাৰি নাপাওঁ। আজি ভাবিলোঁ এনেকৈ থাকিলে নহ'ব, আজি মই ভিডিঅ' বনামেই। সেইটো কাৰণে ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু যিহেতু এতিয়া ইমান ধুনীয়া পবিত্ৰ স্থানলৈ গৈ আছোঁ, কেনেকৈ ভিডিঅ' নবনাকৈ থাকোঁ বাৰু কওকচোন। ভাবিলোঁ বনাওঁ। আগতেও মই বহুতবাৰ গৈছোঁ কিন্তু মই ভিডিঅ' বনোৱা নহয়। আৰু মই গৈ আছোঁ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ হৰআট থানলৈ বুলি। এই থানভাগ নাৰায়ণপুৰত অৱস্থিত হৈ আছে আৰু মই ধুনীয়াকৈ চাকি তাকি জ্বলাই ল'লোঁ। জ্বলাই মেলি ইয়াত মই ধুনীয়াকৈ ৰূপৰ ফুল দেখিলোঁ, ভাবিলোঁ ফুলবিলাক অলপ ভিডিঅ' কৰোঁ। আৰু এই থানখনত বহুত বান্দৰ, মানে ইফালে গ'লেও বান্দৰ সিফালে গ'লেও বান্দৰ, এনি টাইম বান্দৰেই দেখি থাকিব। সেইটো কাৰণে বান্দৰকো ভিডিঅ' এটা কৰিলোঁ। আৰু মই এটা এনেকুৱা মানুহ, মানে কি ক'ম, এনেকুৱা এটা জীৱই, মানে ইমান লাজুকী মানুহ আগত মই ভিডিঅ' নবনাওঁ। আৰু খোৱা বস্তুবিলাক দেখিছেনে কেনেকৈ তলৰ পৰা ভিডিঅ' কৰিছোঁ, এনেকুৱাই মই। আমাৰ খোৱাত বহুত আইটেম আছিলে, ধুনীয়াকৈ খাই বৈ ল'লোঁ। আৰু ইয়াত দেখিলোঁ অনিৰুদ্ধদেৱৰ সমাধি স্থান, সেইটো কাৰণে ধুনীয়াকৈ ভিডিঅ' অলপ কৰিলোঁ। ভয়ে ভয়ে গৈছোঁ, অকলে যিহেতু গৈছোঁ। কৈছোঁৱেই ন ইয়াত বহুত বান্দৰৰ কাৰণে মোৰ বহুত ভয় লাগে। আৰু ইয়াত ঘৰলৈ বুলি যাত্ৰা কৰিছোঁ। আৰু মোৰ ভিডিঅ' চিডিঅ'বিলাক অকণ চাব, লাইক কমেণ্ট কৰিব দেই। মই ইমানকৈ ভিডিঅ' চিডিঅ' নবনাওঁ, মানে এলেহুৱা জীৱ।